নমস্কাৰ আজি মই কইনাকান্দা শিল চাব আহিছোঁ আৰু মোক দেখুৱাব বৰ্তাই এয়া দেখিছে আপোনালোকে ইমান সুন্দৰ জেগা এতিয়া মই এইফালে যাম আহক আপোনালোকে দেখিছে দুইফালে শিল আছে বৰ ডাঙৰ শিল ইমান সুন্দৰ জেগা এইফালে আমি যাম আৰু এই খন্দাটো মানে বজাই দিছো পাহাৰ এইফালেও আছে আৰু আপুনি দেখিছে মাজতে শিৱ বাবাৰ মূৰ্তিটো আছে ইয়াত মানে বহু আগতে এখন বিয়া আহিছিল এই পাহাৰৰ মাজেদি আগতো খোজকাঢ়ি আহে বিয়া এই বিয়াত মানে পাহাৰৰ মাজে মাজে আহিছিল বিয়া পাৰ্টি এটা দোলন মানে দৰা কইনা তেতিয়া আহিছে আহি থাকোঁতে বতাহ বৰষুণ হোৱাত মানে এই শিলৰ গুহাত ভিতৰতে তেওঁলোকে আশ্ৰয় লওঁতে বৰষুণত মানে ভূমিস্খলন হৈ গ'ল ভূমিস্খলন হোৱাৰ কাৰণে গোটেই ৰাইজ বা যিমানখিনি মানুহ আছিল গোটেইখিনি তাতে সোমাই গ'ল দবি যোৱাত মানে তেতিয়াৰ পৰাই মানে এইখিনি হ'ল কইনাকান্দা বুলি কয় আৰু মাজে মাজে এতিয়া মানে আগত আজি এইখিনি সময়ত নাই আগত আছিল কিছুদিনৰ আগলৈকে আছিলে ইয়াত মানে শনি বা মংগল বা এনেকৈ শিলৰ ওপৰতে মানে কইনাজনী মানে কেতিয়াবা মানুহে দেখা নাপায় কান্দি থকা শুনে আৰু কেতিয়াবা মানুহে দেখা পায় পাথৰৰ ওপৰত ওখ শিলৰ ওপৰত বহি তাত মানে এই চুলি চুচি থকা পঙি মাৰি থাকে শুনিয়াই থাকে পাথৰত সৰু পাথৰ লৈ মাৰিলে ঢোলৰ দৰে তালৰ দৰে মাত দিয়ে এতিয়া আমি সেই পাথৰটো চাব যাওঁ আহা এয়া পাথৰ এনেকৈ পাথৰ হয় না এইখিনি ভাঙিল বুজিছেনে ভাঙিল আগত এই মাৰি চোৱা এয়া জেগা আছিল এতিয়া বস্তুটো ভাঙি দিয়াৰ কাৰণে আৱাজ নাহিল এয়া ভাঙি দিল মানুহে ভাঙি পেলালে পাথৰ ভাঙা মানুহে এইবিলাক ভাঙি দিলে আগতে এয়া চিনেই হৈ আছে পাথৰে মাৰা এনেকৈ মাৰিলে ধুনীয়াকৈ ঢোলৰ দৰে মাত দিছিল জেগা তালৰ দৰে মাত দিছিল ইয়াক কি কয় মানে এই দৰা কইনা লৈ আহোঁতে ঢোল পেঁপা বজাই আনে যে সেই ঢোলৰ মাত আছিল এতিয়া এই পাথৰ ভাঙি দিল মানুহে এই ভঙাৰ কাৰণে তাৰমানে এইটো মাত এতিয়া নাহে এইটো নবজে বজা পাথৰ এটা বেলেগ আছে এটা ভাঙি দিলে যে এই জেগাখিনিতেই মানে গোটেই বৰাতৰ বিয়াৰ এইটো আহি এইখিনিতে ৰৈছিল আৰু এইখিনিতে দবি গ'ল গম পাইছেনে এই জেগাটোতে এই ঢোল তালখিনি যে শিলতে এৰি দিলে সেই ইয়াতে শিলতে মানে শিল হৈ থকাৰ কাৰণে তাত মাৰিলেই মানে আৱাজটো আহে ঢোল তালৰ পৰা